নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আৰু আজি এয়া বনাইছোঁ সজিনা। ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। ঘৰৰে সজিনা আৰু ঘৰৰে বিলাহী। এয়া প্ৰথমতে সজিনাখিনি মই ধুনীয়াকৈ এয়া কাটি ল'লোঁ। ওপৰৰ যিখিনি বাকলি গুচাই লৈছোঁ, যিহেতু সজিনাখিনি বুঢ়া হৈছে অলপমান। সজিনাৰ বহুতো ভাল গুণ আছে, সেয়ে আজি ভাবিলোঁ দাইলতে এনেদৰে সজিনা বনাম। কাৰণ এনেদৰে বনালে আমাৰ ডাঙৰখিনিৰ লগতে সৰু সৰু ল'ৰা ছোৱালীকেইটাই আমাৰ খাব পাৰিব। আদা নহৰু অলপ থেতালি পিঁয়াজ অকণমানৰ সৈতে এনেদৰে প্ৰথমতে মই ভাজি ল'লোঁ। এইখিনি তাতে নিমখ আৰু অকণমান হালধি দিম। মছলা একো ব্যৱহাৰ নকৰোঁ। আদা নহৰু দিলেই হ'ব আৰু পিঁয়াজ দিলেই হ'ব। তাৰপিছত এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। অলপ সময় ভাজি গৰম যিখিনি বইল কৰা দাইল আছিলে ইয়াতে ঢালি দিছোঁ। ঢালি দি 15-20 মিনিট সময়ৰ কাৰণে উতলিবলৈ ঢাকি দিম। আৰু ইয়াৰ ৰংবিলাক সলনি হৈ গ'ল, দেখিছেনে? আৰু এনেদৰে যদি ট্ৰাই কৰা নাই আপোনালোকে ঘৰত ট্ৰাই কৰি চাব, খুবেই ভাল লাগে খাই। এনেদৰে বনালে খুব কম সময়তে হৈ যায়। যদি আপোনালোকে ট্ৰাই কৰা নাই ঘৰত ট্ৰাই কৰি চাব। আৰু যদি ভাল লাগিলে লাইক এটা কৰিব। ধন্যবাদ।